নমস্কাৰ সকলোলৈকে। আজি বহুদিন ধৰি তোমালোকক কোনো নতুন পাঠ দিব পৰা নাই, কিছু ব্যক্তিগত ব্যস্ততাৰ কাৰণে, বিদ্যালয়ৰ লগতে নিজৰ ব্যস্ততাৰ কাৰণে। আজি এটি নতুন পাঠ লৈ সকলোৰে ওচৰলৈ পুনৰ আহিছোঁ। ইতিমধ্যে 2022 চনটো শেষ হৈছেহি। আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা সকলোলৈকে জনাইছোঁ। লগতে পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ তোমালোকে ভাল হোৱাকৈ যিমান দূৰ পাৰি এই পাঠটো তোমালোকৰ কাৰণে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমাৰ 10ম শ্ৰেণীৰ ইতিমধ্যে 8টা পাঠ মই আগতেই আগবঢ়াইছোঁ। আজি আমি 9ম পাঠটো পঢ়িবৰ কাৰণে চেষ্টা কৰিম, যিমান দূৰ পাৰি তোমালোকক বুজাবলৈ চেষ্টা কৰিম। নৱমঃ পাঠঃ মহাকবি কালিদাসঃ। পাঠটোৰ আৰম্ভণিতে ইয়াত লিখিছে, কালিদাস সংস্কৃত সাহিত্য জগতত সৰ্বশ্ৰেষ্ঠ কবিৰূপে সমাদৃত হৈ আহিছে। নিজৰ অনুপম ৰচনাৰাজিৰে তেওঁ সংস্কৃত সাহিত্যৰ ভঁৰাল অনন্যভাৱে চহকী কৰি গৈছে। কালিদাসৰ নামত অনেক গ্ৰন্থ পোৱা যায় যদিও আধুনিক পণ্ডিতসকলে 7খন গ্ৰন্থহে প্ৰামাণিক বুলি ক'ব খোজে। অৰ্থাৎ কালিদাসৰ নামত বহুতো গ্ৰন্থ পোৱা যায় যদিও কেৱল 7খন গ্ৰন্থহে প্ৰামাণিক বুলি কৈছে। সেয়া হৈছে 2খন মহাকাব্য ৰঘুবংশম আৰু কুমাৰসম্ভৱম, 3খন নাটক অভিজ্ঞান শাকুন্তলম, বিক্ৰমোৰ্বশীয়ম আৰু মালবিকাগ্নিমিত্ৰম, আৰু 2খন খণ্ডকাব্য মেঘদূতম আৰু ঋতুসংহাৰম। এই 7খনেই হৈছে কালিদাসৰ প্ৰধান কীৰ্তি। কালিদাসৰ সকলো সাহিত্য কৰ্মতে তেওঁৰ অসাধাৰণ কবি প্ৰতিভাৰ স্বাক্ষৰ পোৱা যায় যদিও অভিজ্ঞান শাকুন্তলম নাটকখনকে তেওঁৰ সৰ্বশ্ৰেষ্ঠ ৰচনা বুলি পণ্ডিতসকলে অভিহিত কৰিছে। কোৱাও হয় যে কালিদাসস্য সৰ্বস্বমভিজ্ঞান শাকুন্তলম। কালিদাসে অনন্য প্ৰতিভাৰে সংস্কৃত সাহিত্যৰ সকলো কবিকে অতিক্ৰম কৰিছে। অৰ্থাৎ কালিদাসৰ সৰ্বস্বই হৈছে অভিজ্ঞান শাকুন্তলম। শাকুন্তলম বুলি কোৱা হয় আচলতে। সেয়েহে কেৱল ভাৰতীয়সকলৰ মাজতে নহয়, বিদেশৰো অনেক পণ্ডিত আৰু সংস্কৃত প্ৰেমীৰ পৰা তেওঁ উচ্চ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এতিয়া আমি মূল পাঠটোলৈ আগবাঢ়োঁ, কি আছে তাত আমি পঢ়িম। মহাকবি কালিদাসঃ বিনা বেদম বিনা গীতম বিনা ৰামায়ণীম কথাম বিনা কবিম কালিদাসম ভাৰতম নাহি। অৰ্থাৎ মই এবাৰতেই পাঠৰ লগতে অৰ্থ কৈ যাম, নহ'লে বহুত দীঘলীয়া হ'ব। প্ৰথমতে এটা শ্লোক কৈছে, শ্লোকটোত কালিদাসৰ গুৰুত্বৰ বিষয়ে কৈছে। বিনা বেদম বিনা গীতাম, অৰ্থাৎ বিনা মানে অবিহনে, বেদ অবিহনে, গীতা অবিহনে, ঠিক সেইদৰে ৰামায়ণৰ কথা অবিহনে, ৰামায়ণৰ কাহিনী অবিহনে, আৰু লগতে বিনা কবিম কালিদাসম, কালিদাস অবিহনে, কবি কালিদাস অবিহনে ভাৰতম নহয়, ভাৰতবৰ্ষ নহয়। অৰ্থাৎ আমাৰ দেশ ভাৰতবৰ্ষৰ স্বকীয় পৰিচয় আছে আমাৰ সংস্কৃতৰ ওপৰত। অৰ্থাৎ বেদ, গীতা, ৰামায়ণ, মহাভাৰত অথবা কবি কালিদাসক বাদ দি ভাৰতবৰ্ষ কেতিয়াও ভাৰতবৰ্ষ নহয়, ভাৰতবৰ্ষৰ স্বকীয় পৰিচয় নাথাকে। এইসকলক বাদ দি ভাৰতবৰ্ষৰ স্বকীয় পৰিচয় নোহোৱা হৈ যাব। সেইকাৰণেই এই সকলো গ্ৰন্থৰ লগতে কালিদাসৰ গুৰুত্বও এই শ্লোকটোত প্ৰকাশ পাইছে। ভাৰত গৌৰৱস্য কবিকুলগুৰুঃ কালিদাসস্য নাম নিখিলে সাহিত্য সংসাৰে সুপৰিচিতম অস্তি। ভাৰত গৌৰৱস্য, ভাৰতৰ গৌৰৱ, কবিকুলগুৰুঃ, কবিসকলৰ কুলগুৰু বুলি কৈছে, অৰ্থাৎ কবি বংশৰ গুৰু বুলি কৈছে। কবিকুলগুৰুঃ কালিদাসস্য নাম, কালিদাসৰ নামৰ নিখিলে সাহিত্য সংসাৰে, সমগ্ৰ সাহিত্য সংসাৰত, সাহিত্য জগতত সুপৰিচিতম অস্তি, সুপৰিচিত, অৰ্থাৎ ভাৰতৰ গৌৰৱ, কবিৰ কুলৰ গুৰু কালিদাসৰ নাম সমগ্ৰ সাহিত্য সংসাৰত সুপৰিচিত, সকলোৱে চিনি পায়, জনাজাত। অস্য মহাকবেঃ কীৰ্তিৰাশিঃ দেশ দেশান্তৰে প্ৰসৃতা। এই মহাকবিৰ কীৰ্তিৰাশি দেশ দেশান্তৰ, অৰ্থাৎ দেশৰ বাদ দিও বাহিৰতো, দেশ দেশান্তৰতো প্ৰসিদ্ধ। পৰন্তু কবি কালিদাসঃ কদা কুত্ৰ কম বংশম স্থলবিশেষম চ সমলংকৃতৱান ইতি अस्मिन् বিষয়ে বিসম্বাদः अस्ति। কিন্তু কবি কালিদাস কদা, কেতিয়া, কুত্ৰ, ক'ত, কম, বংশম, কি বংশক, স্থলবিশেষম চ, আৰু কোন ঠাইক, সমলংকৃতৱান, অলংকৃত কৰিছিল, এই বিষয়ে, अस्मिन् বিষয়ে মানে এই বিষয়ে বিসম্বাদः अस्ति, বিসম্বাদ আছে, মতভেদ আছে। অৰ্থাৎ কিন্তু কবি কালিদাস কেতিয়া, ক'ত, কোন বংশক বা কোন ঠাইক
অলংকৃত কৰিছিলে, কবি কালিদাসে অলংকৃত কৰিছিলে, এই বিষয়ে বিসম্বাদ আছে, অৰ্থাৎ মতবিৰোধ আছে। কেচিত কবিকুলগুৰুম কাশ্মীৰবাসীনম নিগদন্তি, কোনোৱে কিছু লোকে কবিকুলগুৰুক কাশ্মীৰবাসী বুলি কয়, কাশ্মীৰৰ নিবাসী বুলি কয়। নিগদন্তি মানে কয় বা উল্লেখ কৰে। অন্যে বংগবাসীনম, আৰু কিছুমানে আনসকলে বংগবাসী বুলি কয়, বংগদেশৰ বুলি কয়। অপৰে চ উজ্জয়িনীম নগৰীম কবিৰস্য জন্মস্থানম কথয়তি, আৰু কিছুমানে উজ্জয়িনী নগৰকেই কবিৰ জন্মস্থান বুলি কয়। অস্য মহাকবেহ বিকাশকালম অধিকৃত্যাপি বিদুষাম বৈমত্যম দৃশ্যতে, এই মহাকবিৰ বিকাশকালম অৰ্থাৎ কেতিয়া তেওঁ বিকাশ লাভ কৰিছিলে, তেওঁ যি ৰচনাৰাজি আছিলে এই সকলোৰে তেওঁ বিকাশ লাভ কৰিছিলে। অধিকৃত্যাপি, বিকাশ কালকে ধৰি পণ্ডিতসকলৰ মাজত বৈমত্যম অৰ্থাৎ ভিন্নমত দেখা পোৱা যায়। দৃশ্যতে তথাপি এতৎ নিশ্চিতম যৎ কালিদাসঃ চন্দ্ৰগুপ্তস্য বিক্রমাদিত্যস্য ভূপতেঃ ৰাজসভায়াম নৱৰত্নেষু অন্যতম আছিত। কিন্তু এই ক্ষেত্ৰত এইটো নিশ্চিত যে কালিদাস চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য ৰজা চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্নেষু অন্যতম আছিল, নৱৰত্নৰ ভিতৰত অৰ্থাৎ 9জন ৰত্নৰ ভিতৰত তেওঁ যে এক অন্যতম ৰত্ন আছিল, এই কথা নিশ্চিত। সাম্প্ৰতিকৈঃ অনেকৈঃ কবিভিঃ ঈশৱীয় পঞ্চম শতাব্দীতঃ সপ্তম শতাব্দী পৰ্যন্তম কালিদাসস্য সময়ঃ নিশ্চীয়তে। সাম্প্ৰতিকী মানে বৰ্তমান সময়ৰ, অনেকৈঃ কবিভিঃ, বৰ্তমান সময়ৰ অনেক কবিয়ে অৰ্থাৎ বহুতো কবিয়ে, ঈশৱীয় ইংৰাজী বা ঈশৱীয় পঞ্চম শতাব্দীৰ পৰা সপ্তম শতাব্দী পৰ্যন্ত কালিদাসৰ সময় বুলি নিশ্চিত কৰিছে। কালিদাসः ৰঘুবংশম কুমাৰসম্ভৱম চেতি দ্वे মহাকাব্যে, ঋতুসংহারম মেঘদূতম চেতি দ্वे খণ্ডকাব্যে, অভিজ্ঞানশকুন্তলম মালবিকাগ্নিমিত্রম বিক্রমোর্বশীয়ম চেতি ত্ৰীণি নাটকানি বিৰচিতৱান। অৰ্থাৎ কালিদাসে ৰঘুবংশ কুমাৰ সম্ভৱ নামৰ দুখন মহাকাব্য, ঋতুসংহাৰম আৰু মেঘদূতম নামৰ দুখন খণ্ডকাব্য, অভিজ্ঞানশকুন্তলম, মালবিকাগ্নিমিত্ৰম আৰু বিক্ৰমোৰ্বশীয়ম নামৰ 3খন নাটক ৰচনা কৰিছিল। বিৰচিতৱান পাষ্ট টেন্সত আছে। শ্ৰুতবোধম নলোদয়ম শৃংগাৰতিলকম পুষ্পবাণবিলাসম ইতি এতেপি গ্ৰন্থাः কালিদাসস্য কৃতয়ः ইতি মন্যন্তে কেচিৎ মনীষিণঃ। শ্ৰুতবোধম নলোদয়ম শৃংগাৰতিলকম পুষ্পবাণবিলাসম আদি এইসমূহ গ্ৰন্থও কালিদাসৰে কৃতি বুলি কিছুসংখ্যক মনীষী বা পণ্ডিতে মত পোষণ কৰিছে বা মানিব বিচাৰে বা মানি লয়। ৰঘুবংশ মহাকাব্যম মহাকবিঃ অনুপমা কৃতিৰস্তি, ৰঘুবংশ মহাকাব্য মহাকবিৰ অনুপমা, যাৰ কোনো তুলনা কৰিব নোৱাৰি বেলেগৰ লগত, অনুপমা কৃতিৰস্তি, অনুপম কৃতি। 19 सर्गात्मके अस्मिन् महाकाव्ये दिलीपादारभ्य अग्निवर्ण पर्यन्तानां इक्ष्वाकुवंशीयानां नृपतीनां वर्णनं प्राप्यते। 19 सर्गात्मके, 19 মানে 20 অৰ্থাৎ 20তকৈ এক কম, অৰ্থাৎ 19টা সৰ্গযুক্ত এই মহাকাব্যত মহাৰাজ বা ৰজা দিলীপৰ পৰা আৰম্ভ কৰি অগ্নিবৰ্ণ পৰ্যন্তম ইক্ষ্বাকুবংশীয় নৃপতিসকল অৰ্থাৎ ৰজাসকলৰ বৰ্ণনা পোৱা যায়। কুমাৰ সম্ভৱ মহাকাব্যে কাৰ্তিকেয় জন্ম বৰ্ণনা উপলভ্যতে, কুমাৰ সম্ভৱ মহাকাব্যত কাব্যে সপ্তমী বিভক্তি কাব্যত কাৰ্তিকেয় জন্ম অৰ্থাৎ কাৰ্তিকৰ জন্ম বৰ্ণনা পোৱা যায়, উপলভ্যতে মানে পোৱা যায়। অস্মিন কাব্যে সপ্তদশ সৰ্গাः বৰ্তন্তে, আৰু এই কাব্যত সপ্তদশ মানে 17টা সৰ্গ আছে। ঋতুসংহাৰ নামকে খণ্ডকাব্যে ষট সৰ্গাः সন্তি, আৰু ঋতুসংহাৰ নামৰ খণ্ডকাব্যত 6টা সৰ্গ আছে। তত্ৰ চ ক্ৰমশঃ একৈকস্য ঋতুঃ বৰ্ণনম বৰ্ততে, আৰু তাত ক্ৰম অনুসৰি এটা এটা ঋতুৰ বৰ্ণনা পোৱা যায়। মেঘদূতম ভাগদ্বয়ে বিভক্তম অস্তি, আৰু মেঘদূত দুভাগত বিভক্ত, পূৰ্ব মেঘ উত্তৰ মেঘ চ, পূৰ্ব মেঘ আৰু উত্তৰ মেঘ। অস্য কথাসাৰঃ তু অয়মেৱ, সন্ধি হৈ আছে ত্বয়মেৱ, তু অয়মেৱ, यत् कुबेर शापग्रस्तः कच्चित् यक्षः रामगिरि नामधेये पर्वते निवसति स्म। ইয়াৰ কথাষাৰ এনেকুৱা, ইয়াৰ কথাবস্তু এনেকুৱা যে কুবেৰৰ শাপগ্ৰস্ত হৈ কোনো এক যক্ষই ৰামগিৰি নামৰ পৰ্বতত বাস কৰিছিল। নিবসতি স্ম, পাষ্ট টেন্স বুজাইছে স্মটোৱে।
स विरही यक्षः एकं मेघखण्डमेव दूतरूपेण नियुज्य अलकापुरी स्थितायै स्वकान्तायै प्रेषयामास। আৰু সেই বিৰহী যক্ষই বিৰহত থকা দুখত থকা যক্ষই এইকম মেঘখণ্ডমেব এটুকুৰা মেঘক বা মেঘৰ টুকুৰা এটাক দূতৰূপে দূতৰূপে নিয়োগ কৰি অলকাপুৰী স্থিতায় অলকাপুৰীত থকা স্বকান্তায়ৈ নিজৰ কান্তা মানে পত্নী নিজৰ পত্নীলৈ প্ৰেষয়ামাস প্ৰেৰণ কৰিছিল। অৰ্থাৎ সেই বিৰহী যক্ষই এটুকুৰা মেঘক দূত হিচাপে নিয়োজিত কৰি অলকাপুৰীত থকা নিজৰ পত্নীলৈ প্ৰেৰণ কৰিছিলে বাৰ্তা। अभिज्ञान शकुंतल नाटकम न केवलम कालिदासीय साहित्ये अपितु विश्व नाट्य साहित्ये अपि श्रेष्ठम स्थानम अधिकरोति। अभिज्ञान शकुंतलम नाटकখন কেৱল কালিদাসীয় সাহিত্যতে নহয় সমগ্ৰ বিশ্ব নাট্য সাহিত্যতে এক শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে। উক্তম চ কোৱাও হয় কাব্যেষু নাটকম ৰম্যম তত্ৰ ৰম্যা শকুন্তলা ইতি। অৰ্থাৎ কাব্যৰ ভিতৰত সাহিত্য কাব্যৰ ভিতৰত নাটক হল ৰম্য ৰমণীয় ভাল লগা মনোহৰ আৰু তত্ৰৰম্য শকুন্তলাৰ নাটকৰ ভিতৰত আটাইতকৈ ভাল লগা বা আটাইতকৈ মনোৰম হৈছে শকুন্তলা সেইবুলি কোৱা যায়। সপ্তাংক বিশিষ্টে নাটকে अस्मिन् दुष्यन्त शकुन्तलयोः गान्धर्व विवाहम् अधिकृत्य सर्वा कथा उपनिबद्धा सन्ति। 7টা অংক বিশিষ্ট এই নাটকখনত দুষ্যন্ত শকুন্তলাৰ গান্ধৰ্ব বিবাহকে ধৰি সকলোবোৰ কথাই উপনিবদ্ধ হৈছে অৰ্থাৎ সন্নিবিষ্ট হৈছে শৃংখলাবদ্ধভাৱে সন্নিবিষ্ট হৈছে। मालविका अग्निमित्र नाटके अग्निमित्र मालविकयोः प्रेम कथा वर्णिता। और मालविका अग्निमित्र नाমৰ नाटकत मालविका আৰু अग्निमित्ৰৰ प्रेम কাহিনী বৰ্ণনা কৰা হৈছে। तथा च विक्रम उर्वशी नाटके पुरुरवोर्वश्योः कथा उपनिबद्धा अस्ति। আৰু সেইদৰে বিক্ৰম উৰ্বশী নাটকত পুৰুৰৱা আৰু উৰ্বশীৰ কাহিনী সন্নিবিষ্ট কৰা হৈছে। एषु समग्रेषु एव काव्येषु तथा नाटकेषु नाना रसानां सम्यक् प्रयोगः भवति येन सहृदयानां हृदय अनाविल आनन्दो जायते। এই সমগ্ৰ কাব্য তথা নাটকত নানা ৰসৰ সম্যক প্ৰয়োগ ভৱতি মানে সুন্দৰ প্ৰয়োগ কৰা হৈছে যাৰ দ্বাৰা येन सहृदयानां হৃদয়বান সকলৰ হৃদয়ত অনাবিল আনন্দ জায়তে অশেষ অৰ্থাৎ অনাবিল আনন্দ পোৱা যায়। অৰ্থাৎ নাটকৰ এই ৰসৰ ইমান সুন্দৰ প্ৰয়োগ হৈছে যাতে যাৰ দ্বাৰা সকলোৱে হৃদয়ত আনন্দ উপলব্ধি কৰে। एवं कालिदासः निरुपम काव्य संपदा अनुपमया स्वप्रतिभया च समग्रे एव संस्कृत वाङ्मये अत्युत्कृष्टं स्थानं लभते। एवं এইদৰে কালিদাসে নিৰুপম কাব্য সম্পদা নিৰুপম কাব্য সম্পদৰ দ্বাৰা অনুপময়া অনুপম স্বপ্ৰতিভাৰ জৰিয়তে সমগ্ৰে এব সংস্কৃত বাংময়ে সমগ্ৰ সংস্কৃত বাংময় সংস্কৃত সাহিত্যত অতি উৎকৃষ্টম অত্যুৎকৃষ্টম অতি উৎকৃষ্ট স্থানম লগতে স্থান লাভ কৰিছে। অৰ্থাৎ কালিদাসে এইদৰেই নিজৰ কাব্য সম্পদৰ অনুপম নিজৰ প্ৰতিভা স্বসৃষ্টিৰাজিৰে সমগ্ৰ সংস্কৃত সাহিত্যত এক অতি শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে। প্ৰকৃত সৌন্দৰ্য বৰ্ণনে অৰ্থাৎ এইটো প্ৰকৃতি হ'ব লাগিছিল আচলতে প্ৰকৃত সৌন্দৰ্য মানে প্ৰকৃতি সৌন্দৰ্য বৰ্ণনে তু অয়ম সম্ৰাট এব ভৱতি। অৰ্থাৎ প্ৰকৃতিৰ যি সৌন্দৰ্য আছে আমাৰ প্ৰকৃতি সৃষ্টি প্ৰকৃতিৰ যি সৌন্দৰ্য আছে সেই সৌন্দৰ্য বৰ্ণনাৰ ক্ষেত্ৰত তেওঁ সম্ৰাট অৰ্থাৎ ৰজা শ্ৰেষ্ঠ তেওঁৰ সমান আৰু কোনো নাই এইটো অৰ্থ বুজাইছে সম্ৰাট এব সন্ধি হৈ সম্ৰাট এব এওক সম্ৰাট বুলি ক'ব পাৰি এই ক্ষেত্ৰত প্ৰকৃতি সৌন্দৰ্য বৰ্ণনাৰ ক্ষেত্ৰত। অতএব অস্মাভিঃ নিগদ্যতে আৰু আমিও ক'ব পাৰো কি বুলি ক'ব পাৰো ন কালিদাসাদ অপৰহ কবীন্দ্ৰঃ ইতি। অৰ্থাৎ কালিদাসতকৈ বেলেগ অপৰহ মানে আন এজন দ্বিতীয় এজন কবি ইন্দ্ৰ অৰ্থাৎ কবি ইন্দ্ৰ মানে ইন্দ্ৰ হৈছে শ্ৰেষ্ঠ দেৱতাসকলৰ শ্ৰেষ্ঠজনক ইন্দ্ৰ বুলি কোৱা হয় আৰু সেইদৰে কবিসকলৰ যিজন শ্ৰেষ্ঠ সেইজনক কবীন্দ্ৰ বুলি কোৱা হৈছে। এইটো এটা বিশেষণ ৰূপে বহিছে কবীন্দ্ৰ অৰ্থাৎ কবিসকলৰ শ্ৰেষ্ঠ আৰু সেইকাৰণে কৈছে ন কালিদাসাদ অপৰহ কবীন্দ্ৰ অৰ্থাৎ কালিদাসতকৈ আন আৰু এজন শ্ৰেষ্ঠ কবি দ্বিতীয় এজন নাই কালিদাসেই হৈছে শ্ৰেষ্ঠ কবি। গতিকে এই পাঠটোত ইমানখিনিয়ে আছে। এই পাঠটোত কালিদাসৰ জন্মৰ পৰা আদি কৰি কালিদাসৰ ৰচনালৈকে তেখেতৰ সাহিত্য ৰচনাৰ যি সৃষ্টিৰ যি ভাগ আছে যি বৰ্ণনা আছে কিমান সুন্দৰভাৱে তেওঁ বৰ্ণনা কৰিব পাৰে তেওঁৰ গুণ কিমান এই কথাখিনিও কৈছে যে তেওঁ যে শ্ৰেষ্ঠ কবিৰ ভিতৰত শ্ৰেষ্ঠ এই কথাও ইয়াত পাঠটোত
কৈছে। গতিকে ইমানখিনি আছে, আশা কৰিছোঁ তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিবা। মই যিমানখিনি পাৰি তোমালোকক ক'বলৈ চেষ্টা কৰিছোঁ, তোমালোকে অলপ অধ্যয়ন কৰিবা আৰু আশা ৰাখিছোঁ সুন্দৰভাৱে পাঠটো পঢ়ি সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা। কালিদাসৰ পাঠটোত থকা প্ৰশ্নোত্তৰসমূহৰ বিষয়ে এতিয়া আমি অলপ আলোচনা কৰোঁ। অনুশীলনী। তলত দিয়াবোৰৰ ভাৱ বহলাই লিখা। বিনা কবিম কালিদাসম ভাৰতম ভাৰতম নহি। ইয়াত এই বাক্যশাৰী অলপ বহলকৈ বুজাই লিখিবলৈ দিছে। অৰ্থাৎ কবি কালিদাসৰ অবিহনে ভাৰতবৰ্ষ যে ভাৰতবৰ্ষ নহয়, এই কথাটো আমি অকণমান বুজাই দিব লাগিব। তো শ্লোকটোৰ তলৰ শাৰীটো দিছে, ওপৰৰ শাৰীটোৰ কথাখিনি আমি ইয়াত উল্লেখ কৰি অলপমান যিমানখিনি পাৰি সুন্দৰভাৱে বুজাই দিয়াৰ বাবে চেষ্টা কৰিব লাগিব। তাৰ পিছৰটো দিছে ন কালিদাসাত অপৰহ কবীন্দ্ৰহ। গতিকে কালিদাসতকৈ আন এজন শ্ৰেষ্ঠ কবি নাই, এই কথাটো আমি বুজাই দিব লাগিব। কাব্যেষু নাটকম ৰম্যম তত্ৰ ৰম্য শকুন্তলা। অৰ্থাৎ কাব্যৰ ভিতৰত হৈছে নাটক অতি ৰমণীয় মনোমোহা, আৰু তাৰ ভিতৰত হৈছে অৰ্থাৎ নাটকৰ ভিতৰত আকৌ শ্ৰেষ্ঠ বা ভাল লগা হৈছে শকুন্তলা। তো এই কথাখিনি আমি বুজাই ক'ব পাৰিব লাগিব। তো এইখিনি মই এতিয়া বৰ্তমান কৈ দিছোঁ, পিছত যদি সময় হয় যদি দিব পাৰোঁ চাওঁ, মই চেষ্টা কৰিম। এতিয়া 2 নম্বৰ প্ৰশ্ন। তলৰ প্ৰশ্নবোৰৰ উত্তৰ সংস্কৃতত লিখা। গতিকে সংস্কৃতত লিখিবলৈ আহেই দুটামান প্ৰশ্ন, আমি পাঠটো পঢ়ি ইতিমধ্যে বুজি পাইছোৱে। গতিকে প্ৰশ্নখিনি চোৱা, মই এবাৰ কৈ দিছোঁ। কুমাৰ সম্ভৱ মহাকাব্যে কস্য কথা উপলভ্যতে। তাত ইয়াত সুধিছোঁ যে কুমাৰ সম্ভৱ মহাকাব্যত কাৰ কথা পোৱা যায়। তো আমি পাইছোঁ যে কাৰ্তিকেয়ৰ কথা পোৱা যায়। লগতে উত্তৰটো এনেদৰে লিখিব পাৰা। কুমাৰ সম্ভৱ মহাকাব্যে শিৱ পাৰ্বত্যোহ কথা উপলভ্যতে। অৰ্থাৎ শিৱ আৰু পাৰ্বতীৰ কাহিনী পোৱা যায়। তথা কাৰ্তিকেয় জন্ম বৰ্ণনপি উপলভ্যতে। কাৰ্তিকৰ জন্ম বৰ্ণনাও উপলব্ধ হয়। আৰু যদি বেলেগকেও লিখিব পাৰা অকল এনেকৈ লিখিলেও হ'ব, কুমাৰ সম্ভৱ মহাকাব্যে কাৰ্তিকস্য কথা উপলভ্যতে, এনেদৰে লিখিলেও হ'ব। তাৰপিছত খ নম্বৰ, কালিদাসস্য জন্ম কুত্ৰ ভৱত। তো এই প্ৰশ্নৰ উত্তৰটো অকণমান আমি 2-3 শাৰীত দিব লাগিব, কাৰণ কালিদাসৰ জন্ম ক'ত হৈছে একেলগে সকলোৱে সঠিক উত্তৰ দিব পৰা নাই যিহেতু। গতিকে আমি পাঠত থকাৰ দৰে আমি লিখিব পাৰোঁ যে কালিদাসস্য জন্ম বিষয়ে বিসম্বাদः अस्ति। কেচিৎ কবিকুলগুৰুম কাশ্মীৰবাসিনম নিগদন্তি, অন্যে বঙ্গবাসিনম, অপৰে চ উজ্জয়িনীম নগৰীম কবিৰস্য জন্মস্থানম কথয়ন্তি। গতিকে আমি গোটেইকেইটা কথাই লিখিব লাগিব, যিহেতু সঠিককৈ কোনেও ক'ব পৰা নাই। গ নম্বৰটো, মেঘদূত কাব্যে কহ মেঘম দূতৰূপেণ প্ৰেষয়ামাস। অতি সহজ প্ৰশ্ন। মেঘদূত কাব্যত কোনে মেঘক দূত ৰূপে প্ৰেৰণ কৰিছিলে? মেঘদূত কাব্যে যক্ষঃ মেঘম দূতৰূপেণ প্ৰেষয়ামাস। যক্ষই প্ৰেৰণ কৰিছিল যিহেতু। কালিদাস বিৰচিতস্য মহাকাব্যদ্বয়স্য নাম কিম। কালিদাসৰ দ্বাৰা ৰচিত মহাকাব্য দুখনৰ নাম কি? কালিদাস বিৰচিতস্য মহাকাব্যদ্বয়স্য নাম অস্তি ৰঘুবংশম কুমাৰ সম্ভৱম চ। ৰঘুবংশম আৰু কুমাৰ সম্ভৱম। অভিজ্ঞান শকুন্তলম ইতি নাটকে কতি অংকাঃ সন্তি। অভিজ্ঞান শকুন্তলম নাটকত কেইটা অংক আছে? অভিজ্ঞান শকুন্তলম ইতি নাটকে 7 অংকাঃ সন্তি, 7টা অংক আছে। বিক্ৰম উৰ্বশী নাটকে কস্য কথা উপলভ্যতে। বিক্ৰম উৰ্বশী নাটকত কাৰ কথা উপলব্ধ বা কাৰ কথা পোৱা যায়? বিক্ৰম উৰ্বশী নাটকে পুৰুৰৱ উৰ্বশীৰ কথা উপলভ্যতে। অৰ্থাৎ পুৰুৰৱ আৰু উৰ্বশীৰ কথা পোৱা যায়। কালিদাস বিৰচিতস্য খণ্ডকাব্যদ্বয়স্য নাম কিম। কালিদাসৰ দ্বাৰা ৰচিত খণ্ডকাব্য দুখনৰ নাম কি? কালিদাস বিৰচিতস্য খণ্ডকাব্যদ্বয়স্য নাম অস্তি মেঘদূতম ঋতুসংহাৰম চ। চেতি বুলি ক'ব পাৰা, চ ইতি বা চ বুলি ক'লেও হ'ব। কুমাৰ সম্ভৱ মহাকাব্যে কতি সৰ্গাঃ সন্তি। কুমাৰ সম্ভৱ মহাকাব্যত কেইটা সৰ্গ আছে? কুমাৰ সম্ভৱ মহাকাব্যে 17 সৰ্গাঃ সন্তি, 17টা সৰ্গ আছে। মেঘদূত কাব্যে কতি ভাগাঃ সন্তি। মেঘদূত কাব্যত কেইটা ভাগ আছে? আমি পাইছোৱে মেঘদূত কাব্যে ভাগদ্বয়ম অস্তি। গতিকে এইখিনি পাঠটো পঢ়িলেই তোমালোকে গম পোৱা। গতিকে অকণমান সজাই প্ৰশ্নটোৰ সৈতে মিলাই লিখিব লাগিব। কোনোবা প্ৰশ্নত মাত্ৰ এটাই হয় উত্তৰ, সেইটোকে কোনটো প্ৰশ্নবাচক শব্দ, যেনেকে ইয়াত কতি সুধিছে, কস্য, কুত্ৰ, কহ, কিম, এনেকুৱা ধৰণৰ শব্দকেইটাৰ ঠাইত যদি এটা শব্দৰ উত্তৰ হয় সেই শব্দটো তাত বহুৱাই দিলেই হ'ব আৰু বাক্যটোৰ সৈতে মিলাই লিখিলেই হ'ব। ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। তলত দিয়া পদসমূহৰ
व्युत्पत्ति निर्णय কৰা অৰ্থাৎ व्युत्पत्ति মানে ক'ৰ পৰা উৎপন্ন হৈছে এই পদটো কেনেদৰে নিষ্পন্ন হৈছে বা উৎপন্ন হৈছে আমি লিখিব লাগিব প্ৰথমতে দিছে লভন্তে তো আমি প্ৰথমতে চাব লাগিব व्युत्पत्तिবিলাক তোমালোকৰ পাঠৰ তলতো বহুতখিনি দিয়া আছে তাৰ পৰাই পৰীক্ষাত বেছিকৈ আহে তোমালোকে অলপমান চাবা যে লভন্তে শব্দটোত প্ৰথমতে আমি চাব লাগিব উপসৰ্গ আছে নে ধাতু আছে নে কি আছে সেইটো আমি বিচাৰি ল'ব লাগিব তো লভন্তে শব্দটোত প্ৰথম হ'ল ধাতু ৰুট চিনটো দিব লাগিব লভ যোগ লট অন্তে এইটো যেহেতু আত্মনেপদত হৈ আছে লট অন্তে হ'ব ঠিক আছে দৃশ্যতে ধাতু হ'ল দৃশ তাৰপিছত লট তে এইটো কৰ্মণি আছে একেই আত্মনেপদত আছে তাৰপিছত অৰ্তন্তে বৃদ্ধ ধাতু লট অন্তে একেধৰণৰে নিৱসতি নি উপসৰ্গ ইয়াত এটা উপসৰ্গ লগ হৈ আছে গতিকে উপসৰ্গটো আমি আগত লিখিব লাগিব নি वस धातु लट टी তাৰপিছত আছে নিয়োজ্য নি উপসৰ্গ ইউজ ধাতু ল্যপ প্ৰত্যয় শেষত য় আছে গতিকে ল্যপ প্ৰত্যয় হৈছে তাৰপিছত আছে প্ৰেষয়ামাস প্ৰ উপসৰ্গ ইশ ধাতু লিট এইটো লিট লকাৰত আছে অধিকৰতি অধি উপসৰ্গ ক্ৰি ধাতু আৰু লট টি অৰ্থাৎ কৰতিৰ লগত এটা অধি লগ লাগি গৈছে অধিকৰতি হৈছে কৰতি হ'লে ক্ৰি লট টি ইয়াতো একে থাকিব খালি অধি উপসৰ্গটো আগত লগ লাগিছে ভৱতীৰ ধাতু আছে ভূ যোগ লট টি লট নকাৰৰ টি হৈছে জায়তে জন ধাতু লট তে জায়তে নিগদ্যতে নি উপসৰ্গ গদ ধাতু লট তে এইটো কৰ্মনিত আছে আত্মনেপদত আছে তো এইকেইটা হৈছে व्युत्पत्ति তাৰপিছত আছে তলৰ শব্দকেইটাৰ সংস্কৃত প্ৰতিশব্দ লিখা সংস্কৃত সমাৰ্থক শব্দ লিখিবলৈ দিছে কুবেৰহ মানে ধনদহ যাৰ হাতত ধন আছে দূতহটো আমি বাৰ্তা যিয়ে প্ৰেৰণ কৰে তেওঁকেই দূত বুলি কোৱা হয় বাৰ্তাবাহক মেঘ জলধৰহ কবিহি চুৰিহি বুলি আমি ক'ব পাৰোঁ নৃপতিহি ৰাজা ভূপতিহি ভূপালহ তাৰপিছত চোৱা 5 নম্বৰ প্ৰশ্ন তলৰ শব্দবোৰৰ চমুটোকা লিখা এই চমুটোকা তোমালোকৰ অভিজ্ঞান শকুন্তলম মেঘদূতম মহাকাব্যম কালিদাসহ ঋতুসংহাৰম কুমাৰসম্ভৱম নৱৰত্নানি খণ্ডকাব্যম ইয়াৰে কেইটামান পাঠৰ শেষতো আছে চমুটোকা যি দিয়া আছে তাতো আছে আৰু তুমি পাঠটো পঢ়িলেও তাৰ পৰাও অলপ লিখিব পৰা যাব আৰু যদি মই দিব পাৰোঁ চেষ্টা কৰিম বাৰু দিবৰ বাবে তাৰপিছত আমি 6 নম্বৰটো চাওঁ খালী ঠাই পূৰণ কৰিবলৈ দিছে উদাহৰণৰ সহায়ত তলৰ খালী ঠাইবোৰ পূৰণ কৰা এটা উদাহৰণ দিছে যে মেঘদূতম একম খণ্ডকাব্যম মেঘদূত এখন বা এক খণ্ডকাব্য কি হয় ৰঘুবংশম তো ৰঘুবংশম কি হ'ব একম মহাকাব্যম অভিজ্ঞান শকুন্তলম কি হ'ব একম নাটকম একেবাৰে সহজ ঋতুসংহাৰম একম খণ্ডকাব্যম মালবিকাগ্নিমিত্ৰম একম নাটকম কুমাৰসম্ভৱম একম মহাকাব্যম বিক্ৰমোৰ্বশ্যম একম নাটকম গতিকে সহজ আছে এইকেইটা তোমালোকে পাৰিবা 7 নম্বৰ প্ৰশ্ন উদাহৰণসহ কৰ্মবাচ্যৰ লক্ষণ লিখা তো বাচ্য পঢ়াওঁতে মই কৈছিলোৱে তথাপিও আকৌ এবাৰ ইয়াত কৈ দিছোঁ যে কৰ্তা কৰ্ম আৰু ক্ৰিয়াৰ সংযোগত কৰ্মবাচ্যৰ বাক্য আমি লিখিব পাৰোঁ তাত এই বাচ্যৰ লক্ষণসমূহ এনেকুৱা ধৰণৰ 1 নম্বৰ কৰ্মবাচ্যৰ বাক্যত প্ৰধান বিষয়টো হৈছে কৰ্ম আমি জানো সকলোৱে আগতে পাইছোঁ সেই এই বাচ্যত কৰ্মটো সদায় প্ৰথমা বিভক্তিত থাকে অৰ্থাৎ কৰ্মবাচ্যৰ মূল বিষয়বস্তু হৈছে কৰ্ম আৰু কৰ্মটো সদায় প্ৰথমা বিভক্তিত থাকে কৰ্মবাচ্যৰ বাক্যত কৰ্তা সদায় তৃতীয়া বিভক্তিত থাকে এই তৃতীয়া বিভক্তিৰ একবচন দ্বিবচন বহুবচন এই তিনিওটা ৰূপতেই হ'ব পাৰে এই বাচ্যত ক্ৰিয়াটো কৰ্তা অনুযায়ী আত্মনেপদৰ প্ৰথম পুৰুষৰ একবচন দ্বিবচন আৰু বহুবচন ৰূপত ব্যৱহাৰ হয় আৰু ধাতুৰ লগত এটা য় যোগ হয় অৰ্থাৎ এই বাচ্যত ক্ৰিয়াটো কৰ্তা অনুযায়ী হয় কৰ্তাটো যি পুৰুষতেই থাকে সেই পুৰুষৰে যি বচনত থাকে সেইমতে ইয়াৰ ৰূপ হয় আৰু ধাতুৰ লগত এটা য় লগ লাগে উদাহৰণস্বৰূপে বালকঃ পুস্তকম পঠতি এইটো যদি আমি কৰ্মবাচ্যলৈ নিওঁ কৰ্তাত কি হ'ব তৃতীয়া হ'ব বালকেন পুস্তকমত প্ৰথমা হ'ব যিহেতু ৰূপ একেই নপুংসক লিংগৰ কাৰণে আৰু পঠ ধাতুৰ লগত এটা য় লাগিব পঠ্য আৰু আত্মনেপদৰ যিহেতু লট লকাৰত আছে প্ৰথম পুৰুষৰ একবচন তে হ'ব পঠ্যতে
ঠিক সেইদৰে বালিকা গ্ৰন্থম পঠতি বালিকয়া হ'ব তৃতীয় হ'ব গ্ৰন্থ গ্ৰন্থ শব্দ পুংলিংগ গতিকে গ্ৰন্থ পঠ্যতে একেই হ'ব ৰামঃ চন্দ্ৰম পশ্যতি ৰামেণ চন্দ্ৰঃ দৃষ্টাতু য়তে দৃশ্যতে তো এইটো হ'ল কৰ্মবাচ্যৰ লক্ষণ উদাহৰণৰ সৈতে মই কৈছোঁ তোমালোকে শুনি লৈ লিখি ল'বা চাই তাৰ পিছৰ প্ৰশ্নটো হৈছে 8 নম্বৰ প্ৰশ্ন কাৰক মানে কি বুজা সম্বন্ধ পদ কাৰক কিয় নহয় ক্ৰিয়ান্বয়ী কাৰকম অৰ্থাৎ ক্ৰিয়াৰ লগত সম্বন্ধ থকা পদকেই কাৰক বুলি কোৱা হয় যাৰ যিটো পদৰ ক্ৰিয়াৰ সৈতে সম্বন্ধ থাকে সেইটোকেই কাৰক বুলি ক'ব পৰা যায় সম্বন্ধ পদ কাৰক নহয় কাৰণ সম্বন্ধ পদৰ ক্ৰিয়াৰ লগত কোনো সম্পৰ্ক নাথাকে যেহেতু কাৰক হ'বলৈ হ'লে ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন হ'ব লাগিব আৰু সম্বন্ধ পদৰ যেহেতু ক্ৰিয়াৰ সৈতে সম্বন্ধ নাই সেইবাবে ইয়াক কাৰক বুলি ক'ব পৰা নাযায় তাৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্ন তলৰ বাক্যবোৰ শুদ্ধ কৰা তই বাক্যত কিছুমান শব্দ হওক বিভক্তি হওক কৰবাত ভুল হৈ আছে আমি সেই ভুলটো ধৰি পেলাই তাক শুদ্ধ কৰিব লাগিব চাই পেলাই শুদ্ধ কৰিব লাগিব ক'ত ভুল হৈ আছে আমি আগত জানিব লাগিব ইয়াতে দিছে যে কালিদাসৰ নাটকাহ বিৰচিতৱান কালিদাসে নাটক ৰচনা কৰিছিলে ইয়াতে কোনটো শব্দ ভুল হৈ আছে নাটক শব্দটো ভুল হৈ আছে কিয়নো নাটক শব্দটো নপুংসক লিংগ অৰ্থাৎ ক্লিবলিংগৰ শব্দ গতিকে বহুবচনত নাটকটো নাটকাহ নহয় নাটকানি হ'ব কালিদাসः নাটকানি বিৰচিতৱান তাৰপিছত কেচিত মনীষিণঃ মন্যতে কেচিত মনীষিণঃ কিছুমান মনীষীয়ে বা বিদ্বানসকলে মানে ইয়াত কেচিত মনীষিণঃ আছে বহুবচন আছে মন্যতে নহ'ব মন্যন্তে হ'ব বহুবচনত হ'ব ষট সৰ্গাহ অস্তি আছে যেহেতু ষট সৰ্গাহ বহুবচনত আছে গতিকে অস্তি নহ'ব সন্তি হ'ব সৰ্ব কথা উপনিবদ্ধা সন্তি আছে গতিকে উপনিবদ্ধা সন্তি ঠিকে আছে সৰ্ব কথা নহ'ব সৰ্বা কথা যেহেতু বিশেষ্য বিশেষণ একেই ৰূপত থাকে মুনিমৌ তপস্যতঃ মুনিমৌ তপস্যত অৰ্থাৎ এই দুজন মুনিয়ে তপস্যা কৰিছে গতিকে ইয়াত মুনি শব্দৰ লগত ইমৌ শব্দৰ সন্ধি নহয় দুইটা বেলেগ বেলেগকে বহিব গতিকে এইটো আমি ভাঙি দিব লাগিব মুনি ইমৌ তপস্যতঃ এনেদৰে আমি লিখিব লাগিব শেষত 10 নম্বৰত এটি অনুচ্ছেদ দিয়া আছে অনুচ্ছেদটো পঢ়ি পেলাই আমি তাৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব কি দিয়া আছে আমি চাওঁ অকণমান अस्ति कच्चित् अधिष्ठाने शुद्धपटु नाम रजकः तस्य च गर्दभो एको अस्ति কি কৈছে কোনো এক স্থানত শুদ্ধপট নামৰ এজন ৰজক আছিল ৰজক মানে আমি ধুবা যেটো কাপোৰ ধুৱে তেওঁ ধুবা বুলি কোৱা হয় ৰজক আছিল তস্য চ গৰ্দভ एको अस्ति আৰু তেওঁৰ এটা গাধ আছিল সোপি ঘাসা ভাবাত অতি দুৰ্বলতাম গত আৰু সেই গাধটোৱে সেই ঘাসা ভাবাত অৰ্থাৎ ঘাঁহৰ অভাৱত অতি দুৰ্বল হৈ পৰিছিল দুৰ্বলতাম গত তেন চ ৰজকেন অটব্যাম ভ্ৰমতা মৃত ব্যাঘ্ৰ দৃষ্ট চিন্তিতম চ আৰু সেই ৰজকজনে বহুতো ঠাই ঘূৰি বহুতো অৰণ্য দৰে ঘূৰি থাকোতে কি দেখিলে মৃত ব্যাঘ্ৰ দৃষ্ট চিন্তিতম চ এটা মৰা বাঘ দেখা পাই চিন্তা কৰিলে অহো শোভনম আপতিতম অৰ্থাৎ এক এনেকুৱা ধৰণৰ কি বস্তু পৰি আছে কি বস্তু দেখা পালো অনেন ব্যাঘ্ৰ চৰ্মণা প্ৰতিচ্ছাদ্য ৰাসভম ৰাত্ৰৌ য়বক্ষেত্ৰেষু উৎসৃজামি কৈছে যে এই বাঘৰ ছালৰ দ্বাৰা অৰ্থাৎ এই বাঘৰ ছালেই প্ৰতিচ্ছাদ্য অৰ্থাৎ ঢাকি লৈ মই কি কৰিম গাধটোক কি কৰিম ৰাতি য়বক্ষেত্ৰেষু অৰ্থাৎ য়বক্ষেত্ৰত য়বধান কৰা ঠাইত খেতিত মই পঠিয়াব পাৰিম মই দিব পাৰিম তেন চক ক্ষেত্ৰপালা ব্যাঘ্ৰম মত্বা ন নিষ্কাশয়িষ্যন্তি আৰু তাৰ দ্বাৰা ক্ষেত্ৰপালা অৰ্থাৎ খেতিৰ যি মালিক আছে অধিকাৰী আছে তেওঁ বাঘ বুলি ভাবি ব্যাঘ্ৰম মত্বা ন নিষ্কাশয়িষ্যন্তি অৰ্থাৎ ইয়াক উলিয়াই নিদিব বাহিৰ কৰি নিদিব বা খেদি নিদিব বাঘ বুলি ভাবিব গতিকে বাঘক কোনে খেদিবলৈ আহিব তথানুষ্ঠিতে ৰাসভূ যথেচ্ছম য়বভক্ষণম কৰোতি আৰু সেইদৰে ৰাসভূ মানে সেই গাধটোৰ কথা কৈছে যথেচ্ছম য়বভক্ষণম কৰোতি যিমান যথা ইচ্ছা অনুসৰি অৰ্থাৎ যিমান পাৰে সিমান য়বধান য়বখেতি ভক্ষণ কৰিলে প্ৰত্যুষে ৰজকো ভূয়ুপি স্বাশ্ৰমম নয়তি আৰু তাৰপিছত ৰাতিপুৱা ৰজকজনে তাক নিজৰ আশ্ৰমলৈ বা নিজৰ ঠাইলৈ লৈ গৈছিলে ৰাতি খুৱাই বুৱাই ধুনীয়াকৈ ৰাখি পেলাই ৰাতিপুৱাই
কোনেও নেদেখাকৈ আকৌ গাধটো নিজৰ ঘৰলৈ লৈ গৈছিলে। এইটোৱে হ'ল আমাৰ অনুচ্ছেদ বা পেৰাগ্ৰাফটো দিছে। ইয়াত কেইটামান প্ৰশ্ন দিছে, আমি প্ৰশ্নকেইটা পঢ়ি পেলাই বুজি লৈ উত্তৰ কৰিব লাগিব। কেতিয়াবা হয়তো আহিব পাৰে, সচৰাচৰ অহা নাই তেনেকুৱাকৈ, তথাপি আমি জানিব লাগে। ৰজকস্য নাম কিম আছিত, আমি প্ৰথম শাৰীটোতে পাইছোঁ যে ৰজকস্য নাম শুদ্ধ পটহ আছিত। ৰজকহ কুত্ৰ আছিল, ৰজকজন ক'ত আছিলে? ইয়াত কোনো ঠাইৰ নাম আমাক কোৱা নাই, গতিকে ৰজকহ কস্মিঞ্চিত অধিষ্ঠানে আছিত। মৃত ব্যাঘ্ৰম দৃষ্ট ৰজকহ কিম অচিন্তয়ত, মৃত বাঘটো দেখি পেলাই ৰজকজনে কি ভাবিছিলে? গতিকে যেনেদৰে আছে তেনেদৰে লিখিব লাগিব তেওঁৰ মনৰ চিন্তাটো। মৃত ব্যাঘ্ৰম দৃষ্ট ৰজকহ অচিন্তয়ত আহো শোভনম আপতিতম অনেন ব্যাঘ্ৰচৰ্মণা প্ৰতিচ্ছাদ্য ৰাসভম ৰাত্ৰৌ য়ৱক্ষেত্ৰেষু উৎসৃজামি, এই লাইনটো লিখিব লাগিব। ৰজকস্য গৰ্দভ কস্মাৎ কাৰণত অতি দুৰ্বলতাম গতঃ, ৰজকৰ গাধটো কি কাৰণে অতি দুৰ্বল হৈ পৰিছিলে? তো ঘাঁচা ভাৱত ৰজকস্য গৰ্দভ অতি দুৰ্বলতাম গতঃ, অৰ্থাৎ ঘাঁহৰ ভাৱত ৰজকৰ গাধটো অতি দুৰ্বল হৈ পৰিছিল। প্ৰত্যুষঃ শব্দস্য সংস্কৃত প্ৰতিশব্দ প্ৰদেয়, প্ৰত্যুষ এই শব্দটোৰ সংস্কৃত প্ৰতিশব্দ কি? প্ৰত্যুষঃ শব্দস্য সংস্কৃত প্ৰতিশব্দ প্ৰভাত, অৰ্থাৎ প্ৰত্যুষ মানে হৈছে প্ৰভাত, ৰাতিপুৱা। তো এইখিনিয়ে প্ৰশ্ন উত্তৰ আছে। মই যিমানখিনি পাৰি তোমালোকক কৈ দিছোঁ, লিখি দিছোঁ, তোমালোকে সুন্দৰভাৱে লিখি মনত ৰাখিবলৈ চেষ্টা কৰিবা। তো পাঠৰ শেষত কিছু টোকা দিয়া আছে, চমু টোকা দিয়া আছে, মই আগতে কৈছিলোঁ। গতিকে এই টোকাখিনি আৰু সৰু সৰু প্ৰশ্ন উত্তৰবিলাক তোমালোকে নিজে অধ্যয়ন কৰিবা। তো এই পাঠটো আমাৰ ইমানতে শেষ হৈছে, ইয়াৰ পিছৰ পাঠটো আমি আকৌ আলোচনা কৰিম।